এতিয়া ৰেচন কাৰ্ড থকা পৰিয়ালৰ লাভ কি হয় মই এটা এটাকৈ আপোনালোকক কৈ যাব খুজিছো যে 5 কেজিকৈ আমি বিনামূলীয়াকৈ চাউল পাম আৰু যিমানে ৰেচন কাৰ্ড হাতত যাৰ হাতত থাকে তেওঁলোকে প্ৰধানমন্ত্ৰীৰ উজ্জ্বলা যোজনাৰ বাবে নিজক নাম আগবঢ়াব পাৰে উজ্জ্বলা যোজনা পালে আমি গ্যাসৰ কানেকশনটো বিনামূলীয়াকৈ লাভ কৰিম কিন্তু প্ৰত্যেক মাহত আমি গ্যাস 200 টকা বাকি লগতকৈ কমত লাভ কৰিম তাৰমানে মই যদি গ্যাসৰ এটা ডমেষ্টিক সিলিন্ডাৰৰ কাৰণে 900 টকা দিব লাগে উজ্জ্বলা বেনিফিচিয়াৰীয়ে 700 টকাতে গ্যাসটো পাব পাৰে আৰু সেই কাৰণে উজ্জ্বলা বেনিফিচিয়াৰী কোন হ'ব পাৰে যাৰ ঘৰত ৰেচন কাৰ্ড আছে তেওঁ উজ্জ্বলাৰো বেনিফিচিয়াৰী হ'ব পাৰে তৃতীয় এটা বহুত ডাঙৰ লাভ আমাৰ ৰেচন কাৰ্ডৰ ৰাইজৰ বাবে আমি কৰিব পাৰিছো সেইটো হল আগত আপোনালোকে আয়ুষ্মান ভাৰত কাৰ্ড আমি দিছিলো কম মানুহক এতিয়া আমি সিদ্ধান্ত ললো যে নহয় যিমান ৰেচন কাৰ্ড থকা পৰিয়াল আছে সকলোৱে আয়ুষ্মান ভাৰত নহলে আয়ুষ্মান অসম যোজনাৰ কাৰ্ড লাভ কৰিব এতিয়া আপোনালোকক কাৰ্ড দিবৰ কাৰণে ঘৰে ঘৰে আকৌ এবাৰ আমাৰ স্বাস্থ্য বিভাগৰ বিষয়াসকল যাব যাৰ যাৰ ৰেচন কাৰ্ড হল কিন্তু যেতিয়ালৈকে সেই কাৰ্ডখন নাপায় আজি আপোনালোকক আমি যিখন কাৰ্ড দিম সেই কাৰ্ডখন দেখুৱালেও মেডিকেলত 5 লাখ টকা আৰু নিৰ্দিষ্ট নাৰ্সিং হোমত 5 লাখ টকালৈকে আপোনালোকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব তাৰমানে আগতে ৰেচন কাৰ্ডত আমি চাউল পাইছিলো এতিয়া চাউলৰ লগত গেছও পালো এতিয়া চাউলৰ লগত আমি 5 লাখ টকাৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম আঁচনিৰো সুবিধা লাভ কৰিম ভৱিষ্যতৰ দিনত দুটা গুৰুত্বপূৰ্ণ মই আগতে আৰু এটা ক'ব খুজিছো যে 200 টকা গ্যাসত লাভ নহয় যদি আমাৰ উজ্জ্বলা যোজনাত আমি গ্যাস থাকে আমাৰ 300 টকা প্ৰত্যেক মাহত লাভ হয় ডমেষ্টিক সিলিন্ডাৰ আৰু উজ্জ্বলাৰ মাজত গ্যাপটো হল 300 টকা সেই কাৰণে আপোনালোকে উজ্জ্বলা যোজনাও লব পাৰিব